বিচাৰিছোঁ প্ৰভুৰ বাক্য আজি আমাৰ কাৰণে দেহ ধাৰণ কৰিলে যীশু বুলি আমি যাক জানো আজি মনুষ্য ৰূপ ধাৰণ কৰিলে তেওঁ অনুগ্ৰহ আৰু শান্তিৰে পৰিপূৰ্ণ না তেওঁ সন্মান পাবলৈ না তেওঁৰ প্ৰশংসা পাবলৈ এই জগতলৈ আহিলে তেওঁ আমাক উদ্ধাৰ দিবলৈ আহিলে তেওঁ আমাক মৰিবলৈ আহিলে তেওঁ অকল সুস্থতা দিবলৈ নাহে তেওঁ আমাক সম্পূৰ্ণৰূপে উদ্ধাৰ কৰিবলৈ যোগায় কেমান নলাব মুচিৰ বিধানেও তেওঁ ছুটকাৰা দিব নোৱাৰিলে সেই পাপৰ পৰা কিন্তু যীশুৱে আমাক আহি কেনে সেই বিধানৰ পৰাও আমাক উলিয়াই আনিলে আৰু বিধান যিটো বিধান নেকি মুচিৰ বিধান এই বিধান লুপ্ত হ'ল আৰু চোৱা নতুন হ'ল বুলি আমি কৈছোঁ প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড সো আজি আমি নিজকে কেতিয়াও চালাক বুলি আমি নাভাবিম ঈশ্বৰৰ কাৰ্যত ঈশ্বৰৰ প্ৰাৰ্থনা ঈশ্বৰৰ আৰাধনা ঈশ্বৰৰ সেৱাত আমি সদায় আগ্ৰহ হৈ কেনে যাব লাগিব ঈশ্বৰ সঁচাকে আমাৰ প্ৰত্যেকৰ কাৰণে এই জগতলৈ আহিলে আজি কোনো খ্ৰীষ্টিয়ান বুলি নহয় কোনো হিন্দু বুলি নহয় জগতৰ গোটেই মানৱ জাতিৰ কাৰণে তেওঁ এই ধৰালৈ আহিছিলে আৰু আজি গোটেই জগতে আজি এই খ্ৰীষ্টমাছ উদযাপন কৰিছে কিন্তু আমি সত্যক আজি আমি জানিলো তেওঁ এটা মনুষ্য ৰূপ ধাৰণ কৰি আমাৰ মাজলৈ তেওঁ আহিলে আৰু এইটোৱে হ'ল খ্ৰীষ্টমাছ প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড কিন্তু আমি সত্যক কেতিয়াও একচেপ্ট কৰিব নিবিচাৰো না আমি যিটো ঈশ্বৰৰ বলিদান আমি মানিবলৈ নিবিচাৰো ঈশ্বৰৰ যিটো প্ৰেম মানৱ জাতিৰ কাৰণে তেওঁ কৰিলে আমি একচেপ্ট কৰিব নিবিচাৰো আমি নিজৰ হৃদয়ত ল'বই নিবিচাৰো আজি আমি যদি নিজকে বাহানাই বনাই থাকিম ঈশ্বৰৰ খোজ ঘূৰিলে যদি নাযাওঁ হলে আমাৰ শেষ গতি কি হ'ব প্ৰিয়সকল আমাৰ একটাই লক্ষ্য আছে আমি ক'ত যাব লাগে স্বৰ্গলৈ যাম আমি কি ৰূপে যাম নাচি যাম তো আমি কি কৰিব লাগিব আমি বিশ্বাস কৰিব লাগিব কাক ঈশ্বৰক যীশুক বিশ্বাস কৰিব লাগিব যীশুৰ বিনে কোনো উদ্ধাৰকৰ্তা নাই না তেওঁ আমাৰ প্ৰত্যেকৰ কাৰণে এই জগতলৈ আহিল তেওঁ আমাক গোটেই মানৱ জাতিৰ কাৰণে তেওঁ নিজকে খুদাই দিলে তেওঁ নিজকে পাপী বুলি মানে নিজকে উৎসৰ্গিত কৰিলে আমাক ধাৰ্মিক কৰিবৰ কাৰণে কালি ক'লো নহয় সেলভেশন ট্ৰান্সফৰমেশন অথৰিটি আৰু কি আছিলে ইয়েস এই চাৰিটা বিষয় প্ৰভু আমাক দিবলৈ আহিলে এই চাৰিটা বিষয় ঈশ্বৰে আমাক দিবলৈ আহিলে এই ধৰালৈ একবাৰ কি হ'ল আমি সঁচাকে বহুত চালাক ন চালাকি নাই আমি চালাক আছো কি নাই আপোনালোকে চালাক আছে একবাৰ বোলে কি হ'ল নাহৰ লগনৰ পৰা একটা মানুহ নাম পাহৰি গলো কেতিয়াবা কম মানুহজন লৰ্ড সকলোকে জয় মাছি আৰু আজি প্ৰভুৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ জন্মদিন আৰু আজি সমগ্ৰ বিশ্বতে তেওঁ যে উদ্ধাৰকৰ্তা হয় আজি গোটেই মানৱ জাতিৰ কাৰণে তেওঁ এই ধৰালৈ আহিলে আৰু তেওঁ উদ্ধাৰ দিবৰ কাৰণে আজি আমাৰ মাজত আহিছে আৰু তেওঁ সত্য ঈশ্বৰ হয় আৰু তেওঁৰ বাদে কোনো ঈশ্বৰ নাই আজি আমি গোটেই খ্ৰীষ্টীয় ভাই ভনী লগতে যিবিলাক খ্ৰীষ্টক মানে তেওঁলোকেও আজি চেলিব্ৰেট কৰিছে আৰু এটা বৰ আনন্দৰ বিষয় গোটেই জগতৰ কাৰণে আনন্দৰ বিষয় আৰু জন চেপ্টাৰ 3:16 লিখা আছে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যিকোনোৱে তেওঁ বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় আৰু যীশুখ্ৰীষ্টতেই অনন্ত জীৱন আছে যিটো নেকি ইটাৰনেল লাইফ যিটো নেকি লাইফটো কেতিয়া খতম নহয় য'ত নেকি কোনো প্ৰকাৰৰ মানে সমস্যা নাই তেনেকুৱা জীৱন আমাক যীশুখ্ৰীষ্টই দিবৰ কাৰণে আমাক আহ্বান কৰিছে
আৰু তেওঁৰ বাক্যৰ যোগেদি আজি যিটো পালোঁ, আজি প্ৰভু সঁচাকৈ মহান। যীশুখ্ৰীষ্টই এই জগতত আহিলে মানৱ জাতিৰ কাৰণে, আৰু মানৱ জাতিৰ যিটো উদ্ধাৰৰ পথ তেওঁ দেখুৱাই দি গ'ল। নিজকে মৃত্যু কৰি উৎসৰ্গিত কৰি, নিজকে আমাৰ প্ৰত্যেকৰ পাপৰ কাৰণে তেওঁ উৎসৰ্গিত কৰি এই জগতৰ গোটেই মানৱক পাপৰ পৰা উদ্ধাৰ কৰিলে। আজি সেইটোৱে আজি আমি পালন কৰিছোঁ। যীশুখ্ৰীষ্ট আমাৰ কাৰণে ধৰালে আহিলে, আৰু তেওঁ আমাৰ কাৰণে তেওঁ এটা বাক্য আছিলে, সেই বাক্য এই ধৰালে আহাত যীশুখ্ৰীষ্ট মানৱ ৰূপে মৰিয়মৰ গৰ্ভত ধাৰণ কৰি এই জগতলৈ আহিলে, আৰু আজি আমি সেইটোকে চেলিব্ৰেট কৰিছোঁ খ্ৰীষ্টমাছ বুলি। প্ৰেজ দ্য লৰ্ড।